যেনো মায়া জাল কি যেনো মায়া জাল কি যেনো মায়া জাল কি যেনো মায়া জাল সুখ দুখৰে জীৱন নদী মৰিচিকা খেদি খেদি পোহৰ বিচাৰি এন্ধাৰ দেখিলো হলো দিশ হাৰাজি মায়া জাল মায়া Maya তুমি পাপাৰ মোবাইলটো লোৱা যোৱা ৱাও ইমান ধুনীয়াকৈ ফটোবোৰ দিছে তুমি এটা ফেচবুক একাউণ্ট খুলি নোলোৱা কিয় তুমি চোন জানাই মই এইবোৰ বেয়া পাওঁ বুলি প্লিজ খোলা না আমাৰ ফটোবোৰত তুমি মোক টেগ কৰিবা কিমান ভাল লাগিব কি হ'ব তেতিয়া তেতিয়াহে সকলোৱে গম পাব তুমি মোক কিমান ভাল পোৱা এতিয়া কি ভাল নাপোৱা নেকি তোমাক এতিয়াতো মই তোমাক বহুত ভাল পাওঁ চাও এৰা আকৌ মাজনীয়ে দেখিব এৰা আকৌ ইছৰাম একো নহয় দিয়া তাইও গম পাওক পাপাকে মাকক কিমান মৰম কৰে নে কি কোৱা চাও এৰা যোৱা It's okay. এক্সকিউজ মি বেয়া নাপাব দেই ভুলতে লাগি গ'ল নাই নাই একো নাই কিন্তু তোমাৰ সৰি আই এম গেটিং লেট ৱাও কি মৰম লগা ছোৱালী নুপুৰ তাতে গৈ কিন্তু তুমি উৎপাত নকৰিবা দেই এইটো খাও সেইটো খাও নকৰিবা দেউতাই যি খাব দিয়ে তাকেই খাবা শুনিছা হ'ব দিয়া তুমি আৰু তাইক বেছি কৈ থাকিব নালাগে এতিয়া বলা মোৰ অলপ কাম আছে দেৰি হ'ব দিয়া ঠিক আছে বলা নুপুৰ মোবাইল দিয়া নুপুৰ আহা বলা কলিজাৰে আসতীয়া নিভাজ কৈ কতনো মৰম হাতুৰঙি প্ৰণয় পাহিত মাথো তোমাৰ আৱৰ
নুপুৰ কি পাপা? কি খাবা তুমি চিকেন ললিপপ। চিকেন ললিপপ খাবা মা চিকেন ললিপপ নাখায় নহয় চিকেন ললিপপ খালে তোমাৰ এই পেটটো বেয়া হৈ যাব তুমি ঠাণ্ডা কিবা খোৱা না না মোক লাগিবই। চিকেন ললিপপে খাবা তুমি তুমিও যে আৰু তাই খাব খুজিছে খাব দিয়া না ঠিক আছে এই বাপেক জীয়েকৰ লগত মোৰ আৰু নহ'ব দেই অৰ্ডাৰ দিয়া যি খাব মন আছে দাদা ইফালে আহিবচোন এয়া চোৱা নুপুৰ মা আহি গ'ল লোৱা খোৱা লোৱা খোৱা আকৌ নুপুৰ খোৱা চাও নুপুৰ মা লোৱা খোৱা মা মই পানী খাম। জ্বলা লাগিছে ঠিক আছে আমি এতিয়া যাওঁ ব'লা নুপুৰ মা লাহে 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 যোৱা নুপুৰ এইজনী ছোৱালী মানে সেইজনী ছোৱালী মই যে মলত লগ পাইছিলোঁ ৰাজ কি হ'ল আহা আকৌ কৈছোঁ ৰ'বা মৌ এটা কাম কৰা তোমালোক গৈ থাকা মোৰ এখন মিটিং আছে আজি দেওবাৰে তোমাৰ মিটিং যে চৰি মই তোমাক ক'ব পাহৰিছিলোঁ তোমাৰ কেৱল মিটিং আৰু মিটিং আমাৰ দুইটাৰ কাৰণে তোমাৰ হাতত টাইমেই নাই হ'ব দিয়া টাইম দিম নহয় মোৰ এখন জৰুৰী মিটিং কাৰণে দিয়া ঠিক আছে নুপুৰ মা উঠা মৌ তুমি খং নকৰিবা এইখন জৰুৰী মিটিং এইখনৰ উপস্থিত নাথাকিলে বেয়া কথা হ'ব তোমাৰ কেৱল মিটিং আৰু মিটিং ঠিক আছে ৰাজ আৰু শুনা গাড়ীখন পঠাই দিবা অলপ পিছত এক্সকিউজ মি আপুনি মোক চিনিব পাৰিছেনে চৰি মই আপোনাক চিনিব পৰা নাই একচুৱেলি আমাৰ তেনেকুৱা চিনাকি নাই তেন্তে মই আপোনাক কেনেকৈ চিনি পাম কিন্তু এদিন আপোনাক মই মলত লগ পাইছিলোঁ আমি যে বজাৰ কৰি থাকোঁতে খুন্দা খুন্দি খাইছিলোঁ আপুনি যে পিংক কালাৰ টপ আৰু জিন্স পিন্ধিছিলে আপোনাৰ মনত আছেনে সিদিনা মোৰ বহুত লৰালৰি আছিল কিন্তু আপোনাৰ ইমান প্ৰপাৰলি কেনেকৈ মনত ৰ'ল নাই আপোনাক দেখি মনত পৰি গ'ল ইয়াত কোনোবা আছে নেকি ন' তেন্তে মই বহিব পাৰোঁ চিয়'ৰ আপোনাক ইয়াত আগতে কেতিয়াও দেখা নাই ইয়ালৈ নতুনকৈ আহিছে নেকি মই ইয়াৰে নহয় একচুৱেলি মোৰ জন্ম ইয়াতে হৈছে কিন্তু মই মুম্বাইত থাকোঁ সেইকাৰণে আপোনাক দেখা নাই পিছে ইয়ালৈ অহা কাৰণটো মই মডেলিং কৰোঁ সেইকাৰণে অসমলৈ অহা হ'ল যিহেতু মই অসমৰে ছোৱালী আৰু মোৰ ইচ্ছাও আছিল অসমত অহা সেয়ে ভালেই কৰিলা পিছে আপুনি কি কৰে
মোৰ নিজা ব্যৱসায় আছে। পিছে আপুনি ইয়ালৈ সদায় আহে নেকি? নাই নাই, চানডেহে আহোঁ, তাৰ আগতে সময়ে নাপাওঁ। জাকি মাৰি মনুৰি গুচি যায় জোৰ মৰয়াই তোমাকে দিয়াই জাকি মাৰি মনুৰি গুচি যায় জোৰ মৰয়াই তোমাকে দিয়াই। নামানুবোৰ আপুনি তেখেতক লৈ আনিবগৈ। ঠিক আছে বাইদেউ, মই আনিব গৈ আছোঁ। মা মা তুমি ইমান খং কিয় কৰিছা? মই খং কৰা নাই অ' মা। মা মোৰ ড্ৰেছযোৰ চেঞ্জ কৰি দিবা নেকি? অলপ পিছত দি আছোঁ নুপুৰ। ঠিক আছে মা, মোৰ ৰুমত যাওঁ। যোৱা নুপুৰ। হেল্ল', মোক কোৱা। অঁ, মই গাড়ী পঠাই দিছোঁ। ঠিক আছে বাৰু। তোমাৰ যি মন তাকেই কৰা, আৰু যেতিয়াই ইচ্ছা তেতিয়াই আহিবা। আপুনি মানুহ মাৰি পেলাব দেই। আপুনি ইমান হ'ব পাৰে। অ' মোৰ বহুত দেৰি হৈছে, মই গৈ থাকোঁ দেই। আপুনি বেয়া নাপায় যদি মই আপোনাক ড্ৰপ কৰি দিওঁ নেকি? থেংকছ, নালাগে দিয়ক। মই ড্ৰাইভাৰক ফোন কৰিছোঁ, তেওঁ অলপ পিছত আহি পাব। ঠিক আছে, যাব পিছে। হেল্ল', অঁ মই গৈ আছোঁ। এক্সকিউজ মি, আপোনাৰ নামটো জানিব পাৰিম নেকি? মায়া, মায়া কি? মায়া চৌধুৰী। মায়া, সঁচাকৈ ছোৱালীজনীৰ মায়া আছে। ইমান সুন্দৰ ছোৱালী। আণ্টি অঁ নুপুৰ ক'ত? ৰবা, মই নুপুৰক মাতি দিছোঁ। নুপুৰ, অঁ নুপুৰ, ৰিয়া আহিছে। অ ৰিয়া আহিছা? অঁ, ব'লা খেলিবলৈ যাওঁ। মোক দিয়া মোক দিয়া। হেল্ল', তুমি আহিবানে আজি? নে তোমাৰ ভাতকেইটা মই তালৈ লৈ যাম? অঁ ঠিক আছে, আহা সোনকালে। অঁ হ'ব।